তাই বন্ধু বান্ধৱীসকল আজি মই কইনাৰ পাতৰ ভাজি বনাম। কুমলীয়া পাতবিলাক ছিঙি ল'ব লাগিব আৰু কুমলীয়া পাতটোৰে ভাজি হয়। এইটো হ'ল ঝাৰখণ্ডৰ ৰেচিপি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকা। আজি আপোনালোকলৈ লৈ আহিছোঁ মই নতুন ৰেচিপি। মোৰ ৰেচিপিটো হ'ল আজিৰ কইনাৰ শাক। কইনাৰ শাকৰ এনেকুৱা কুমলীয়াবিলাক ছিঙি ল'ব লাগিব। এই কুমলীয়া শাকটোৰেহে ভাজি খাব পাৰি। মোৰ শাক চিঙা হৈ গ'ল আৰু এতিয়া এয়া বনাম গৈ পেলাই। এই শাকখিনি আমি ধুনীয়াকৈ ধুই ল'ব লাগিব। শাকখিনি এতিয়া মিহি মিহিকৈ কাটিম। এনেকুৱা আমি এতিয়া কুমলীয়া পাতবিলাক এনেকৈ ছিঙি ল'ব লাগিব আৰু এনেকুৱা ঠাৰিবিলাক পেলাই দিব লাগিব। এই শাকটি ঝাৰখণ্ডৰ ৰেচিপি বুলি মই ক'লোঁ, কিয়নো এই শাকটি ঝাৰখণ্ডত বেছিকৈ ব্যৱহাৰ হয় আৰু ঝাৰখণ্ডৰ ট্ৰেডিশ্যনেল ৰেচিপি হিচাপে জনা যায়। এই শাকটিত বহুতো ঔষধি গুণ আছে। আমিও খাইছোঁ, খাই বৰ ভাল লাগে। সেই বুলি ভাবিলোঁ যে মই এই শাকটি আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। মই পানী দি শাকখিনি ইয়াতে বহাই দিছোঁ। এয়া মই শাকখিনি কাটি ল'লোঁ। এতিয়া সিজাব লাগিব প্ৰায় 3 মিনিটমান। এয়া আমাৰ শাক উতলি আছে। এয়া আমি এতিয়া হৈ যাব নমাম। আমাৰ শাক সিজোৱা হৈ গ'ল। এয়া আমি টুকি ল'ম। টুকি লৈ পেলাই আমি এয়া ভাজি বনাম। এয়া কইনাৰ শাকখিনি মই সিজাই এয়া বাটিত ধুনীয়াকৈ ওলাই ল'লোঁ। আমাক শাক ভাজি বনাবলৈ এয়া মই লৈছোঁ বুট। আপোনালোকে আলুৰ লগতো বনাব পাৰে, বিলাহীৰ লগতো বনাব পাৰে। আৰু এয়া পিঁয়াজ এটা কাটি লৈছোঁ। এয়া হালধি, এয়া আপোনাৰ কেঁচা জলকীয়া আৰু এয়া নহৰু অকণমান ডাঙৰকৈ থেতালি লৈছোঁ আৰু এয়া আপোনাৰ নিমখ আৰু এয়া বগা জিৰা আধা চামুচ আৰু সৰিয়হ আধা চামুচ আৰু এয়া মিঠাতেল। বনাবলৈ কেৰাহী বহাই দিছোঁ আৰু কেৰাহী গৰম হৈ গ'ল। এয়া মই ডাঙৰ চামুচেৰে এচামুচ তেল দিছোঁ। তেল গৰম হৈ গৈছে। মই কাটি থোৱা পিঁয়াজখিনি আমি ইয়াত দি দিছোঁ। এতিয়া এই আমাৰ পিঁয়াজ ব্ৰাউন কালাৰ হৈ গৈছে। আমি এয়া নহৰুখিনি দিব লাগিব, যিখিনি আমি থেতালি থৈছিলোঁ। লগতে এয়া জলকীয়া কাটি থোৱা আছিলে, জলকীয়াখিনি দি দিছোঁ। এয়া আমাৰ পিঁয়াজখিনি আৰু জলকীয়া ধুনীয়াকৈ ভজা হৈ গ'ল। এয়া আমাৰ সৰিয়হ আৰু জিৰা আমি ইয়াত দি দিছোঁ। আৰু আমি ইয়াতে এই বুটখিনিও দি দিম। হালধি এচামুচ আৰু নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব, কিমান আছে চাই দিব। এই আমাৰ শাকখিনি আমি ইয়াতে এতিয়া মিহলাই দিম। আমি ঢাকনিটো ঢাকি দিছোঁ। আমাৰ শাকখিনি আমি ধুনীয়াকৈ লৰাব লাগিব, ধুনীয়াকৈ মিহলাই ল'ব লাগিব আৰু 2 মিনিট ভাজিলে আমাৰ চব্জি ৰেডি হৈ যাব। আমি চাম, আমাৰ শাক ভাজি, কইনাৰ শাক ভাজি ৰেডি হৈ গ'ল বুটৰ লগত। মোৰ ভাজি ৰেডি হৈ গ'ল কইনাৰ শাক বুটৰ লগত। আপোনালোকেও ট্ৰাই কৰি চাব, খাই বৰ ভাল আৰু আমাৰ হেল্থৰ কাৰণেও ভাল। যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল বটনটিক বজাই দিব মোৰ নতুন অহা ভিডিঅ'বিলাক